আমাৰ ঘৰত কুৰ্মা আহিব কুৰ্মাটো নহয় কিন্তু যেহেতু সিদিনাখন ৱৰ্ডটো মাইণ্ডত আহিল তো এতিয়া পৰা তেনেকৈ কম ভাল লাগিছে কৈ পেলাই ফ্ৰেণ্ড আহিব আৰু এতিয়া পুৰা কামত লাগি আছোঁ খানা চানা বনাই আছোঁ এইফালে মই চলে বনাই আছোঁ এতিয়া এইটো হৈয়ে গৈছে মছলাখিনি ফ্ৰাই হৈ গৈছে ইয়াতে চলে মছলা দিম তাৰপিছত সেইফালে চলে বইল কৰি থৈ দিছোঁ দিব লাগিব ইয়াতে আৰু এইখিনি ইয়াতে মই হেৰি বনাম অলপ পিছত বনাম সেইটো ভেজ কোফতা বনাই উঠি কাৰীখিনি ৰেডি হৈ গৈছে তাতে দি দিম আৰু যিহেতু হেৰি নাখায় নন ভেজ নাখায় ফ্ৰেণ্ডজনে সেই বনাম ভেজে বনাম আৰু কি বনাওঁ তাৰ বাবে ভিডিঅ'টো চাই থাকিব আজি সেয়াই কি খানা বনাম গোটেইখিনি দেখুৱাম এইখিনি মছলাখিনি মই এইটোতো একে সদায় ডেইলি বেচিছত আমি যেনেকৈ বনাওঁ নহৰু আদা নহৰু পেষ্ট সেইখিনি ভাজি লৈছোঁ তাৰপিছত পিঁয়াজ দি উঠি মানে ইমান টাইম নাছিলে জল্দি কৰিছোঁ চব সেইকাৰণে মই আগতে বনাই উঠি কেমেৰাটো অন কৰিছোঁ তাৰপিছত পিঁয়াজখিনি দি উঠি ফ্ৰাই কৰি লৈ উঠি বিলাহী দি দিলোঁ সেই চেম তেনেকৈ কাৰীটো যেনেকৈ বনায় সেই মছলাখিনি হৈ যোৱাৰ পিছত ভালকৈ ফ্ৰাই হৈ যোৱাৰ পিছত নিমখ দিছিলোঁ আগতে তাৰপিছত হালধি কিউমিন পাউডাৰ কৰিয়েণ্ডাৰ পাউডাৰ আৰু এতিয়া ইয়াতে 3 চামুচমান অলপ বেছিকৈ দি আছোঁ কাৰণ বহুত বেছি বইল কৰি থৈ দিছোঁ তো চলে মছলা দি আছোঁ এতিয়া আৰু এইখিনি অলপ দেৰি মিলাই লৈ উঠি তাৰপিছত এইখিনি চলেখিনিও দি দিম চলেখিনি বইল কৰি থৈছোঁ কিন্তু অলপ দেৰি ফ্ৰাই কৰি ল'ম ইয়াতেও মছলাখিনি মিলি যাব এতিয়া মই এইখিনি ঢালি দিওঁ আৰু চলেখিনি বইল কৰি উঠি মানে পানীখিনি পেলাই দিয়া নাই পানীখিনি থৈ দিছোঁ তাৰপিছত লাষ্টত কাৰী বনোৱা টাইমত এই পানীখিনি দিম মই ইয়াতে ঢালি দিওঁ এইখিনি এনেকৈ লৰাই দিম বেছি দেৰি নকৰোঁ কাৰণ এইটোতো বইলটো হৈছে কিমান চিটি দিছে আজি জানা আজি 3-4টা মান ভিজাই থৈছিলে ন পটককৈ সিজিয়ে যায় এইটোতো টাইম নালাগে আৰু চাওঁ এতিয়া যদি কেমেৰাত আহিব খোজে তো দেখাম কোন আহি আছে ঘৰত আৰু কেতিয়াবা এনেকুৱা হয় ন চবে মানে আহিব নোখোজে কেমেৰাত কমফৰ্টেবল নহয় ইমান যদি বুলি কৈ দেখাই দিম আপোনালোকক আৰু যদি নাহে তো একো নাই আমি খানা খোৱাটোৱে দেখাই দিম লাষ্টত এইখিনি হৈ গ'ল ফ্ৰাই কৰা এতিয়া পানীখিনি দি দিওঁ আৰু এতিয়া মই ইফালে চব্জিও কাটি লৈছোঁ ফ্ৰাইড ৰাইচ বনাম এনেকৈ ভাতৰ লগত খায়ো ভাল লাগে তাৰপিছত ৰুটিৰ লগত খায়ো ভাল লাগে এইখিনি হৈ গৈছে এতিয়া মই ঢাকি থৈ দিম একবাৰ ওচৰৰ পৰা দেখুৱাই দি আছোঁ কালাৰ চালাৰ কি ধুনীয়া আহিছে অলপমান থিক গ্ৰেভি হ'ব তো শুকাব দিম পানীখিনি আৰু এইটো কোফতাৰ কাৰণে কাৰীটো হৈ গৈছে মোৰ মছলাখিনি হৈ গৈছে পানী ঢালিম পিছত সেইটো কোফতাবিলাক দিয়াৰ পিছত এতিয়া মই ফ্ৰাইড ৰাইচ বনাই আছোঁ ফ্ৰাইড ৰাইচৰ কাৰণে মই সৰুকৈ মিহিকৈ একদম নহৰু কাটি লৈছোঁ পিঁয়াজ জলকীয়া এতিয়া এইখিনি ফ্ৰাই কৰি থাকিম অলপ দেৰিৰ কাৰণে ফ্ৰাইড ৰাইচটো একদম ইজি হয় একোৱেই নাই বহুত বেছি চব্জি দিব লাগে তেতিয়া বিৰাট ভাল লাগে দেখাটো কালাৰফুল হয় আৰু খায়ো ভাল লাগে আৰু চব্জি খোৱাটোতো ভালেই হয় হেল্ডি হয় এইখিনি হৈ গৈছে প্ৰায় এতিয়া মই কাটি থোৱা গাজৰ আৰু বিনছখিনি দি দিওঁ আজি পুৰা দৌৰি লাগি আছে একদম সেইফালে ৰচানো হেল্প কৰি দি আছে সি কাটি দি আছে মোক আৰু বাবু সেইফালে আছে ভিতৰৰ ৰুমত আছে সি এতিয়া নিমখ দি দিওঁ ইয়াতে সন্ধিয়া আহিব বুলি কৈছে 5-6টা মানত আহিব এইখিনি ফ্ৰাই কৰা হৈ গ'ল এতিয়া মই ইয়াতে এইখিনি দি দিওঁ ব্ৰাছেল স্প্ৰাউটছখিনি দি দিম এতিয়া এইখিনিও দি দিওঁ মটৰ আৰু কৰ্ণ এইখিনি হৈ গৈছে ফ্ৰাই কৰা এতিয়া ইয়াতে মই ভাতখিনি দি দিম আৰু এইফালে কোফতাৰ কাৰণে সিদিনাখন যি দিছিলোঁ গোটেইখিনি একেই হয় খালি মই চিকেনৰ ঠাইত আজি পনীৰ দিলোঁ বাকী ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি লৈছোঁ এতিয়া কোফতাখিনি বনাওঁ আধা তাতে কাৰীত যাব আৰু আধাখিনি এনে হেৰি হিচাপে ষ্টাৰ্টাৰ হিচাপে খাব দিম চাটনিৰ লগত তো
এইখিনি বনাই লওঁ বৰাখিনি হৈ গৈছে এতিয়া মই স্নেক হিচাপে খাবলৈ এইফালে তিয়হ আৰু সেই কাটি লৈছোঁ বিলাহী মিহিকৈ আৰু এইটো চলে ওলাই থৈ দিছিলোঁ অলপমান চাটপাটা টাইপ বনাম বুলি ভাবিছোঁ এইফালে পিঁয়াজ তাৰপিছত জলকীয়া ধনিয়া এইখিনি কাটি লৈছোঁ তো এতিয়া এইখিনি মিক্স কৰি উঠি ভালকৈ অলপমান ওপৰৰ পৰা চাট মছলা দিম নেমু সানি দিম বঢ়িয়া লাগিব খাই আৰু ঝালমুড়িও বনাম গোটেইখিনি মিক্স কৰি ল'লোঁ অলপ নিমখ দিছোঁ আৰু এতিয়া মিঠাতেল দি দিওঁ অলপমান কি ধুনীয়া গন্ধ আহি আছে লাষ্টত দিম নিম্বুটো ওপৰৰ পৰা দিম আৰু মানে এতিয়া হেৰি কাৰণে কোভিডৰ কাৰণে আমাৰ ঘৰত কোনো আহাই নাছিলে ফ্ৰেণ্ডছহঁত তো আজি বহুত দিনৰ মূৰত আহি আছে ভিডিঅ' বনোৱাটো নহ'বই অহাৰ পিছত কথা পাতিব লাগিব ভালো নালাগে সেনেকৈ ভিডিঅ' বনাই থাকিব তো এতিয়াই মই গোটেইখিনি সেইকাৰণে বনাই থৈ আছোঁ ভিডিঅ'টো অলপমান চাট মছলা দি দিওঁ ইয়াতে এতিয়া ভালকৈ মিক্স কৰি লওঁ এইখিনি হৈ গ'ল এইখিনি এতিয়া মই মুড়িখিনি অলপমান সেকি আছোঁ তেতিয়া হেৰি হ'ব মৰমৰীয়া হ'ব তো তাৰপিছত মিক্স কৰি দিম ধনিয়া জলকীয়া পিঁয়াজ মিঠাতেল নিমখ ইয়াতে আৰু তিয়হ আৰু সেই নিদিওঁ বিলাহী নিদিওঁ তাতে যিহেতু দিছোঁৱে ঝালমুড়িটো মোৰতো একদম বিৰাট ভাল লগা বস্তু হয় খাই থাকোঁ হৈ গ'ল আৰু এইফালে এবাৰ দেখুৱাই দিয়াচোন গোটেইখিনি হৈ গৈছে আমাৰ এয়া চলে কাৰী থপথপীয়া টাইপ বনাইছোঁ এইখিনি আৰু এইটো কোফতাৰ কাৰী হয় ফ্ৰাইড ৰাইচ এইবিলাকতো ডিনাৰৰ কাৰণে হয় এতিয়া আহাৰ লগালগ এইখিনি বস্তু খাব দিম এইফালে কোফতাটো বনাই উঠি এনেকৈ বান্ধি থৈ দিছোঁ চফ্ট হৈ থাকিব ইয়াত চাটনি এইটোতো থাকিবই তো এইটো কোফতাৰ লগত এই চাটনি দিম চচ দিম তাৰপিছত ঝালমুড়ি আৰু সেইটো যিটো বনালোঁ চাটপাটা টাইপ চলে তো সেইখিনি স্নেক্স হিচাপে খাব দিম আৰু তাৰপিছত দেৰিকৈ ডিনাৰ খাই ল'ব ৰাইচ থাকিব প্লেইন ৰাইচ আৰু ৰুটি হৈ গ'ল মুড়িখিনি ওলাই ল'লোঁ এতিয়া মই এইটো মিক্স কৰি দিম ইয়াতে এইটো কি এইটো চানা গৰম বিৰাট টেষ্টি লাগে খাই আৰু তাৰপিছত মিঠাতেল দিম এতিয়াতো আহি পাবই চাগে বনাই লওঁ ন এতিয়া নবনাম অলপ পিছত বনাম এইখিনি পিছত বনাম এইখিনি ড্ৰাইখিনি মিক্স কৰি থৈ দিলোঁ নহ'লে অলপমান পানী পানী হৈ যাব টেপটেপীয়া হৈ যাব আৰু ধনিয়া আৰু জলকীয়া ইফালে কাটি থৈ দিছোঁ আৰু ওপৰৰ পৰা নেমু টেঙা দিম অলপমান হৈ যাব তো সজাই লওঁ গোটেইখিনি ৰেডি কৰি ল'লোঁ এতিয়া খাব দিওঁ আলহী গুচি গ'ল এতিয়া মই খাওঁ আলহীটো নহয় দিয়কচোন ফ্ৰেণ্ডে হয় বহুদিন মূৰত আহিছে আজি ঠিকছে কথা পাতিছোঁ ভাল লাগিছে আৰু এতিয়া লাহে লাহে চবেই আহিব আৰু যোনে কমফৰ্টেবল হ'ব সিহঁতক দেখুৱাই দিম যদি বুলি কয় আৰু যোনে আহিছিলে আজি সিহঁতে আমাক ঘৰতো মাতিছে তো তাহাঁতৰ ঘৰত গ'লে ব্লগ বনাব দিছে মোক তো যেতিয়া যাম বনাম এতিয়া খাই লওঁ চব অলপ অলপ লওঁ চব টেষ্টি হোৱা বুলিয়ে কৈছে কিন্তু এইটোত বোলে কোফতাটোত অলপমান সিটো কোৱা নাছিলে ৰচনে কৈছে কোফতাটোত অলপমান নিমখ বেছি হৈছে তো সেইটো বেয়া লাগিছে বাকী চব টেষ্টি হোৱা বুলিয়ে কৈছে তো মই অলপমান পানী দি দিছোঁ ইয়াতে এতিয়া চলেটোও লৈ লওঁ ভাল লাগিছে ইমান দিন মূৰত আহিছে মোকো খাব দিছিলে কিন্তু মই মানে এনেকৈ কেমেৰাত আপোনালোকক দেখাই মানে খাম বুলি ভাবিছিলোঁ সেইকাৰণে খোৱাই নাই মই অলপমান এনেই টেষ্ট কৰিছিলোঁ ভালকৈ খোৱা নাই আৰু চাটনিটো বিৰাট ভাল হোৱা বুলি কৈছে চাটনিটো আৰু ঝালমুড়িটো কৈছে বাৰ বাৰ সুধি আছিলে খোৱা খোৱা তুমিও খোৱা কৈছোঁ নাই নাই এতিয়া নাখাওঁ মই পিছত খাই দেখাম তো সেইটোৱে আৰু যদি আজি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰি দিব তলত কমেণ্টো কৰিব আৰু বেয়া নাপাব গোটেইখিনি দেখুৱাব পৰা নাই আৰু এই গোটেইখিনি খানাৰ ভিতৰত চবতকৈ বেছি এই ফ্ৰাইড ৰাইচটো ভাল পালে আৰু চাটনিটো এই দুটা কম্বিনেশ্যন বোলে ইমান ভাল হৈছে ক'লে যে এই দুটা নহ'লেও হ'লহেঁতেন ইমান দৰকাৰী নাছিলে আৰু চাটনিটোত মই কি কি দিছোঁ পূৰা সুধি লৈ গৈছে সিহঁতেও বনাব বোলে
আৰু ঝালমুড়িটো বিৰাট ভাল পাইছে কৈছে সেইটো যি বস্তু দিছিলোঁ পূৰা বোলে কম্বিনেশ্যনটো পাৰফেক্ট হৈছে তো ভাল লাগিছে সেনেকৈ বনোৱা বস্তু ভাল লগা বুলি ক'লে ভাল লাগে সদায়তো নিজে খাই থাকোঁ বেলেগে যেতিয়া কয় যে ভাল হৈছে বুলি তেতিয়া লাগে যে অঁ সঁচাকৈ বহুত ভাল হৈছে চাগে তো এতিয়া মই খাই চাওঁ এইটো ফ্ৰাইড ৰাইচটোতো ভাল হয়ে বাৰু বঢ়িয়া কেতিয়াবা এনেকুৱা লাগে কেমেৰাত কথা কৈ থাকিলে মানে আপোনালোকে ভাবিব পাৰে এই নিজৰ খানাৰ তাৰিফ আৰু নিজে কৰি আছে ইমানেই টেষ্টি হৈছেনে কিন্তু সঁচাটোৱে কওঁ মিছা নকওঁ এইটোত চখা হৈছিলে সি নাখালে তেতিয়া মই গম পাই গৈছোঁ কিবা এটা প্ৰব্লেম আছে এইটোত কৈ দিয়া নাই কিন্তু ৰচনে ক'লে যে এইটোত চখা হৈছে দেখোন পেট ভৰ্তি হৈ গৈছে এইখিনি নোযোৱা হৈছে আৰু কিন্তু খাই দিম ভাত পেলাব নাপায় সন্ধিয়া মানে ইমান খাই দিলোঁ স্নেক্সত কথা পাতি পাতি অকলে খালি ইমান খোৱা নাযায় কিন্তু ফ্ৰেণ্ডছৰ লগত থাকিলে কথা পাতি পাতি খোৱা যায় তো তেতিয়াই পেট ভৰ্তি হৈ গৈছিলে তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ আকৌ আমি অহা ভিডিঅ'ত লগ পাম মষ্ট প্ৰবেবলি ছেটাৰডে বা ছানডে যদি বতৰে চাথ দিয়ে হোম টুৰ ভিডিঅ' লৈ আহিম আজিলৈ আহিছোঁ বাই বাই Lose trust, we